আমি গৈ আছোঁ এতিয়া গছ পুলি ৰুবলৈ। আপোনালোকে চাই থাকিব। আজি আমি খপৰীয়া জোপাংগুৰি আঞ্চলিক জনজাতীয় বন সংৰক্ষণ যুৱ সংঘৰ উদ্যোগত সংঘৰ সকলো সদস্যই আজি আমি গছপুলি ৰোপণ কাৰ্যসূচী হাতত ৰাখিছোঁ। তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাম। আজি আমি বন মহোৎসৱ সপ্তাহ উপলক্ষে যোৱা 7 তাৰিখে আৰম্ভ কৰিছিলোঁ পশ্চিম কামৰূপ বন মণ্ডল আৰু বগাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ লগতে আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আৰু খপৰীয়া জোপাংগুৰি আঞ্চলিক জনজাতীয় বন সংৰক্ষণ যুৱ সংঘৰ সৌজন্যত আমি এই বৃক্ষ পুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আজি দ্বিতীয় দিন আমাৰ কণ ল'ৰা ছোৱালীসকলক লৈ যুৱ সংঘৰ প্ৰতিনিধিৰ লগত জ্যেষ্ঠ উপদেষ্টা মুখ্যকে আদি কৰি আমাৰ গোটেই সদস্যবৰ্গ উপস্থিত আছে। আজি সুন্দৰ বতৰ, ফৰকাল বতৰ। আজিৰ এই দিনটোত আমি বৃক্ষপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ লক্ষ্য এটাই হ'ব যে আদৰ্শ সেউজ গাঁও হিচাপে আমি গঢ়িবলৈ আমাৰ প্ৰথম খোজ এতিয়া আমি জৰংপুৰীয়ালৈকে লগতে জোপাংবাৰী তাৰপিছতে দৰামুখুৰীয়াৰ আমাৰ ইয়াতে সহযোগ কৰিছে আঞ্চলিক যুৱ ক্লাবৰ লগত। আজি দিনটোৰ কাৰ্যসূচী এনেকৈ পাৰ কৰিম আৰু ধন্যবাদ থাকিল। ইমান গৰম, ইমান ৰ'দ। এতিয়া সকলোৱে গাঁত খন্দাত ব্যস্ত। গছপুলি ৰুব এতিয়া চবে ৰুব লাগে। জোপোহা হয় নেকি? হয় নেকি? আমাৰ এই গছপুলি গাড়ীখন